নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক এয়া আমাৰ ঘৰৰ পিছফালৰ ঠাইখিনি দেখাবলৈ ধৰিছোঁ। পিছফালে আহি পালোঁ। চাওক, এয়া এতিয়া সন্ধিয়া সময়। এয়া বেলিটো ধুনীয়া ৰঙচুৱা হৈ পশ্চিমত ডুবিব ওলাইছে। এয়া আমাৰ পিছফালে এয়া ধাননি পথাৰ। এনেকুৱা ধাননি পথাৰ দেখিলে কিমান ভাল লাগে নহয়নে? সঁচাই বহুত ভাল লাগে এনেকুৱা ধাননি পথাৰ দেখিলে। আপোনালোকে চাই থাকিব। পথাৰৰ ইমূৰৰ পৰা সিমূৰলৈ চালে কেৱল এয়া ধাননি পথাৰে পথাৰ। আৰু এইখিনি ধান চাওক, ইয়াৰ প্ৰায় ওলাবলৈ লৈছে ধানবোৰ। কিমান ধুনীয়াকৈ ধান ওলাইছে চাওকচোন, দেখিয়ে ভাল লাগে। আৰু এইখিনি আমাৰ ধাননি পথাৰ। আমাৰো এয়া ধান ওলাইছে প্ৰায়। এইখিনি ধান প্ৰায় সকলোখিনি ওলালে। প্ৰায় ওলাইছেই। খুব ধুনীয়া ধান হৈছে চাওকচোন। এই ধাননি পথাৰৰ মাজত চাওকচোন, এইখিনি ধান ইমান ওখ হৈছে। বহুতেই ওখ হৈছে এইখিনি। এয়া বহুত সুন্দৰ, ইমান সুন্দৰ ধাননি পথাৰ দেখিয়ে বহুত ভাল লাগিছে। লাহে লাহে আন্ধাৰ হৈছে আৰু মোৰ পিছফালে চাওকচোন, এই ধাননিখিনি ইমান ওখ, বাকীবোৰ ধানৰ লগত অলপো নিমিলে। এইখিনি চাওকচোন, এয়া মোতকৈও ওখ।